তেতিয়া মোৰ এবুকু পানী মই ভাবিছোঁ খুব বেছি পানী এডিঙি হ'ব। কোনো পথ্যে ৰেলাইলৈ যাবলৈ সক্ষম নহ'লোঁ। বিভিন্ন কাঠ বাঁহ উটি আহিছে, উটি আহি মোক মহতিয়াই লৈ যাম। বাঁহজোপাৰ ওপৰতে উঠি দিলোঁ। পানী ঠিক বাঢ়ি গৈ থাকে, মই বাঁহজোপাৰ ওপৰলৈ গৈ থাকোঁ। ইণ্ডিয়াটো বহুত দেৰিকৈ আহিছে ন, তাত পুলিচজন আহিলে যদিও তেওঁলোকৰ হাতত কোনো মোক নিবৰ পৰা ব্যৱস্থা নাছিলে মানে। 19 জুলাইত যি জলপ্ৰলয় সৃষ্টি হৈছিল, সেই জলপ্ৰলয় ফলত আচলতে বহুতৰ জীৱন কেনেদৰে ৰক্ষা পৰিছিল বা চেলেঙাত লুখুৰাখনৰ এগৰাকী ব্যক্তি সেই জলপ্ৰলয়ত মৃত্যুক আকলি ল'বলগীয়া হৈছিল। আচলতে এই জলপ্ৰলয়ে চেলেঙাতৰ বহুকেইখন গাঁৱৰ লোকক একেবাৰে শেষ কৰি থৈ গ'ল বুলি ক'ব পাৰি। এতিয়াও এমাহ হৈ যোৱাৰ পাছতো সেইসকল লোকে মূৰ দাঙি উঠিব পৰা নাই। আৰু কিমান বছৰলৈ এইসকল লোক আচলতে এনেদৰে থাকিব লাগিব বা তেওঁলোকে যে নিজৰ যিটো আৰ্থিক অৱস্থা বা তেওঁলোকৰ এক সুস্থিৰ অৱস্থা অহা ক্ষেত্ৰত কিন্তু বহুত সময় লাগিব, হয়তো এটা দশকো লাগিব পাৰে। আৰু এনে সময়ত মই এজন বিশেষ ব্যক্তিৰ অনুভৱ আজি মই জানিব বিচাৰিম, যিজন ব্যক্তিয়ে সেই যি জলপ্ৰলয় আহিছিল, সেই জলপ্ৰলয়ৰ দিনা তেওঁৰ নিজৰ প্ৰাণ কেনেদৰে ৰক্ষা কৰিছিল, এক শিহৰণকাৰী বৰ্ণনা আচলতে আমি শুনিবলৈ পাইছিলোঁ যে তেওঁ কেনেদৰে নিজৰ জীৱন ৰক্ষা কৰিছিল। তেওঁ যদি সেইদিনাখনি এজন ভগৱান সদৃশ লোকে যদি যুৱকে আহি যদি সহায় নকৰিলেহেঁতেন, হয়তো তেওঁ কি হ'লহেঁতেন হয়তো আজি ক'ব নোৱাৰি। মোৰ লগত এজন বিশেষ ব্যক্তি আছে। দাদা, মই আপোনাৰ কাষলৈ আহিছোঁ। সেই দিনটোৱে আজিও চাগে আপোনাক আতংকিত কৰি ৰাখে বা যিটো বিভীষিকা দিন আছিলে, আপুনি বাঁহৰ গছৰ ওপৰত উঠি জীৱন ৰক্ষা কৰিছিলে। এই গোটেই ঘটনাটো কওকচোন, কেনেদৰে আপোনাৰ পানী আহিলে বা আপুনি কেনেকৈ জীৱন ৰক্ষা কৰিলে, কেনেকৈ বাঁহৰ গছৰ ওপৰত পালেগৈ, কোনে ৰক্ষা কৰিলে আপোনাক, এই গোটেই কথাখিনি আমি জানিব বিচাৰিছোঁ। সিদিনা আছিলে 19 জুলাই। ঠিক আমি 9 মান বজাতে গম পাইছিলোঁ যে পানীটো অকণমান বাঢ়িছে, কিন্তু আগে পিছে যেতিয়া আমাৰ ইয়াত পানী হোৱা নাছিলে সেইকাৰণে আমি সিমান গুৰুত্ব সহকাৰে লোৱা নাছিলোঁ। যেতিয়া দেখিলোঁ 10-11 ভিতৰত পানীটো যেতিয়া সোমাবলৈ আৰম্ভ কৰিলে, তেতিয়া মানুহে হৈ হাল্লা কৰিছিলে, চিঞৰ বাখৰ কৰিছিলে। মানুহখিনি সকলো মানুহ নিৰ্দিষ্ট স্থানলৈ ৰেল আইলটোকে ওখ বুলি নিৰ্বাচন কৰি সকলো মানুহ ট্ৰেইন আইললৈ ঢাপলি মেলিছিলে। ঠিক আমাকো মাতি আছিলে। আমি যাৱতীয় কিছুমান বস্তু সজাই পৰাই ভিতৰতে চিজিল লগাওঁতে আমাৰ অকণমান টাইম লোকচানো হৈছিলে। সেইখিনি কৰি মেলি আমি শ্ৰীমতী এদিন ওলাই গৈছিলোঁ। ওলাই গৈ আমি বাঢ়নি পানীত ভৰ সুঁতিত পাৰ হ'ব পৰা নাছিলোঁ, যিহেতু মানুহগৰাকী কিডনী ষ্ট'ন। গতিকে লৰালৰিকৈ যাবলৈ তেওঁ অসুবিধা হয়, মই যদিও যাব পৰা অৱস্থাত আছিলোঁ। অৱশেষত আমি যেনে তেনে গৈ ৰেল আলিলৈ উঠিলোঁগৈ প্ৰথম অৱস্থাত। তেতিয়া আমাৰ প্ৰায় পানী একঁকাল। তাৰপিছত মোৰ হঠাৎ মনত পৰিলে গৰু দুজনী মই বান্ধি থৈ গৈছিলোঁ। চিন্তা কৰিলোঁ গৰু দুজনী মেলি থৈ আহোঁ। মেলি থৈ আহিবলৈ আহোঁতে তেতিয়া মোৰ এবুকু পানী, মই ভাবিছোঁ খুব বেছি পানী এডিঙি হ'ব। মই গৰু দুজনী মেলি কোনো পথ্যে ৰেল আলিলৈ যাবলৈ সক্ষম নহ'লোঁ। বাৰে বাৰে মই চেষ্টা কৰিছোঁ, যিহেতু মই সাঁতুৰিবও জানো, তথাপিতো বাঢ়নিখন পাৰ হ'ব লাগে। বাঢ়নি পাৰ হ'বলৈ লওঁতে মানে বিভিন্ন কাঠ বাঁহ উটি আহিছে, উটি আহি মোক মহতিয়াই লৈ যায়। মই বাৰে প্ৰতি বিফল হৈছিলোঁ। যদিও মই সাঁতুৰিব জানো, চেষ্টা কৰিছোঁ যদিও মই বিফল হৈছিলোঁ। অৱশেষত মই চিন্তা কৰিলোঁ এই কথা নহয়, মোৰ এতিয়া নিৰাপদ স্থানলৈ মই যাব পৰাও মোৰ এতিয়া শক্তি নাই, মোৰ ভাগৰ ওলাই গৈছে। অৱশেষত মই বাঁহজোপাকে নিৰ্বাচিত কৰি মই বাঁহজোপাৰ ওপৰতে উঠি দিলোঁ। পানী ঠিক বাঢ়ি গৈ থাকে, মই বাঁহজোপাৰ ওপৰলৈ গৈ থাকোঁ। তেনেকৈ যাওঁতে প্ৰায় পোহৰ অৱস্থাই হ'ল, ৰাতিপুৱা অৱস্থা হ'ল। তেনেকুৱাতে এজন ভতিজা ল'ৰা আহিলে, তেওঁ খবৰ পালে, প্ৰায় আহি তেওঁ বাঁহ এডাল লৈ আনি মোক নিৰাপদ স্থানলৈ নিলে। নিয়াৰ পিছত মই তেনালীত উঠিলোঁ। উঠি আৰু শিবিৰত থাকিলোঁ। চেলেঙাত হাই ছেকেণ্ডেৰীত প্ৰায় আমি 21 দিনমান থাকিলোঁ। বাঁহৰ ওপৰত আপুনি কিমান সময় উঠি থাকিলে? বাঁহৰ ওপৰত ঠিক 12টা বজাৰ পৰা 3টা বজাত পাৰ হৈ গৈছে আৰু তেনেকুৱালৈকে উঠিয়ে থাকিলোঁ। মনলৈ পৰিৱেশ মানে কি, মই যিহেতু যাব নোৱাৰোঁ, যাব পাৰোঁ ঠিক, মই নিজে সাহসটো গোটাব পৰা নাছিলোঁ। বাই চান্স মই বাঁহগছৰ পৰা নামি সাঁতুৰি যাম, আন্ধাৰ কথা, ৰাতিটো বাঁহগছৰ বাঢ়নিত আন্ধাৰ। হাতত মোৰ একো নাই, মই খালী হাতেৰে আছোঁ, একো নাই। মই এতিয়া চিন্তা কৰিলোঁ, মই এতিয়া গ'লেও মোক কোনেও নেদেখিব, কিবা এটা ডুবিলেও মোক নেদেখিব। গতিকে মই নোযোৱাটোকে নিজে সিদ্ধান্ত কৰিলোঁ। মানে যিডোখৰত উঠিছিলে, ধৰি লওক তাৰ পৰা পানী বাঢ়ি গৈছে, আপুনি বুলি অঁ, পানী বাঢ়ি গৈ আছে। ভৰিকেইটা তেতিয়া মই গম পাওঁতো পানী ইমান পাইছে। মই তেতিয়া অকণমান ওপৰলৈ উঠি দিওঁ। তেনেকৈ উঠি গাঁৱৰ মানুহ সকলো শেষ হ'ল গৈ, আৰু গাঁৱৰ মানুহ যাবলৈ বাকী নাই। কিন্তু মই তাতে থাকি গ'লোঁ। থাকি যোৱাৰ পিছত ভতিজা ল'ৰা এটাই মাইকী মানুহ কলত তেওঁ আহি পিনি বাঁহ এডাল লৈ আহিলে। আহি তেওঁ মানে মোক নিলেই। কিন্তু নিয়াৰ আগত এটা কথা ক'ব লাগিব, গাঁৱৰ এজন ল'ৰা আমাৰ ঘৰৰে ৰুবুল বৰুৱা, তেওঁ কিন্তু মোক খা খবৰ লৈ আছিলে যে তই আচন নাই,
মানে মাত এষাৰ লগাই আছিলে মাজে মাজে সেই মই যিখিনি সময়ত আছিলোঁ তাত ৰিয়েলাইলিৰ পৰা মোক মাত লগাই আছে যে তই আছনে মই বোলো আছোঁ চিন্তা নকৰিবি মই আছোঁ তেনেকৈ বোলে NDRF আহিব কিন্তু NDRFটো বহুত দেৰিকৈ আহিছে ন তাৰপিছত আমাৰ থানাৰ লগত যোগাযোগ কৰিলে পুলিচ দুজন আহিলে যদিও তেওঁলোকৰ হাতত কোনো মোক নিবৰ পৰা অৱস্থা নাছিলে মানে তেওঁলোকে ক'লে আমি এতিয়া একো কৰিব নোৱাৰোঁ NDRF আহিলেহে আপোনাক উদ্ধাৰ কৰিব পাৰিব তাৰ পৰা সেই ভতিজা ল'ৰাটোৱে যদি আমাৰ মানুহগৰাকীক ক'লে তেওঁ ঋতু বুলি কয় ঋতু গগৈ এনেই আমি টকৌ বুলি মাতোঁ তেওঁক ক'লে খুৰী কি হ'ল এনেকুৱা কথা দৰাই বোলে বাঁহ গছত উঠি আছে সি তেতিয়া বাঁহ এডাল লৈ আহিলে সাহসেৰে নামি গ'ল মোক উদ্ধাৰ কৰিলে মোৰ লগতে মোৰ যিজনী মৰমৰ গৰু এজনী আছিলে ঠিক গৰুজনীও সি উঠালে তাৰ কাৰণে এই সুযোগতে তাকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ এই চেনেলটোকো মই সহস্ৰ প্ৰণাম জনাইছোঁ যদি আপুনি সেইদিনাখনি তেনেকৈ মানে যদি সেই হ'লে আপোনাৰ হয়তো জীৱন ৰক্ষা নহ'লহেঁতেন কাৰণ ইয়াত এজন লোক মোক নিয়াৰ পিছতে তেখেতকো নিলেহেঁতেন কিন্তু তেখেত মানে যাবলৈ নিজে অক্ষম তেওঁ নাযাওঁ বুলি কোৱাৰ কাৰণে তেওঁক নিনিলে কিন্তু ময়ো যদি তেনেকৈ ক'লোঁ হয় ময়ো নাযাওঁ তেতিয়া মোৰ হয়তো তেনেকুৱাই হ'ল তেওঁক উদ্ধাৰ কৰিবলৈ তেওঁক আলিৰ পৰা কৈ আছে আনো বুলি কিন্তু তেওঁ মই ইয়াতে থাকিম নাযাওঁ এনেকুৱাই কৈ থাকিলে ঘৰতে থাকিম তেওঁ একচুৱেলি থাকিলেওহেঁতেন যদিহে তেওঁ নামি নগ'লহেঁতেন তেওঁ সেইটো অসুবিধা নহ'লহেঁতেন তেওঁ যে আমি শুনিছোঁহে আমি এতিয়া শিবিৰত আছিলোঁ তেওঁ গাহৰিকেইটা মানে মুকলি হৈ টেনাইলৈ গ'ল তেতিয়া চিন্তা কৰিলে গাহৰিকেইটা কেনিবা বেলেগলৈ যাবগৈ বুলি তেওঁ এডাল দীঘল ৰছীৰে গাহৰিকেইটা বান্ধিবলৈ বুলি লৈ গৈছিলে ঠিক ৰছীডালেও হয়তো সাঁতুৰি যাওঁতে জটপট খালে পানীৰ যি ভঁৰাল পকানিত তেওঁ পকাই তেওঁ ডুবি গ'ল হঠাতে ডুবি যোৱা দেখিছে যদিও উঠাব পৰা অৱস্থাত নাই মানুহৰ ঘৰৰ পৰা দেখিছে ভায়েক আছিলে দেখিছে যদিও এতিয়া কোনে উঠাব তাৰপৰা মোক যিজন ল'ৰাই উঠাইছিলেহি তেওঁ আহিলে তেওঁ অকণমান দেৰিকৈ খবৰ পাইছে আঁতৰত আছিলে আহি তেওঁ পায়হি মানে ইতিমধ্যে তেওঁ মৃতই বুলিয়ে হৈছে তেওঁ মানে তেওঁ মোক কোৱা মতে তেওঁ ভৰি দুটা উপঙি আছিলে উপঙি থকা অৱস্থাতহে পাইছোঁ বুলি কৈছে এতিয়া যিহেতু এমাহ পাৰ হৈ গ'ল এই দিনটো কেনেকুৱা এতিয়াও মনত পৰিলে থাকে মনত পৰিলে এই দিনটো মনত থাকি যাব আমি যেতিয়ালৈকে জীয়াই থাকিম হয়তো সেইদিনাখনলৈকে আমাৰ মনত এইটো এটা ভালকৈ সাজ বহাই থৈ গৈছে আৰু থাকিব বুলি থাকিব আপোনাৰ নামটো কি আছিলে মোৰ নাম শ্ৰী বিনয় বৰুৱা হয় আমি বিনয় বৰুৱাৰ মুখৰ পৰা আচলতে এই কথাখিনি শুনিলোঁ 19 জুলাই যি জলপ্ৰলয়ত কেনেকুৱা এক বিভীষিকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু বাঁহৰ ওপৰত উঠি তেওঁ নিজৰ জীৱনটো ৰক্ষা কৰিছিল আৰু ঋতু বুলি কয় টকৌ বুলি কয় যিজন যুৱকে খুব সাহসেৰে পুৱতি নিশা 3 বজাত এই বিনয় বৰুৱাক আহি উদ্ধাৰ কৰে যাৰ ফলত তেওঁ জীৱন ৰক্ষা পৰে আৰু এনেদৰে আচলতে প্ৰত্যেকৰে জীৱনত এই যি 19 জুলাইৰ দিনটো নমৰালৈকে হয়তো মনত থাকিব যে কেনেকুৱা এক বিভীষিকাময় পৰিৱেশ কেনেকুৱা এক জলপ্ৰলয়ৰ সৃষ্টি হৈছিল কেনেকৈ তছনছ কৰি থৈ গ'ল একোখন ঘৰ একোখন মানুহৰ জীৱন কেনেকৈ আচলতে নিমিষতে শেষ কৰি থৈ গ'ল এই কথা কিন্তু জীয়াই থকালৈকে সকলোৱে মনত থাকিব